100 rupees, 520 তারে চলে দুবেলা রেশনত 30 মিট নাইবা ফিশ তাতো 30 টকাৰে ঠেলা খৈনিক দিয়া গৈ টকা কুৰিটা তেও বা কচত ভৰাই সপোন একোটা বাকী ৰোৱা বিস্তুৱে দেহাৰ ভাগৰ মাৰে ঠিক ঠাক লিখি আছো জীৱন মালিতা দিনৰ খাটনি ৰাতিৰ টোপনি মনত সুখৰে লৰা ধপৰা দিনৰ খাটনি ৰাতিৰ টোপনি মনত সুখৰে লৰা ধপৰা ৰে বাবা গাড়ী এ ঘোঁৰা আরে নহলেও হব বুলি ভাবো চিটি বাস সারা সমাজকে ইহাতে সিহাতে রাখি রাখি উঠো যারে জহে খৰাঙে খাওনে চলে মোৰ ৰোজগাৰ খৈনিক দিয়া গৈ টকা 20টা তেও বা কচত ভৰাই সপোন একোটা বাকী ৰোৱা বিস্তুৱে দেহাৰ ভাগৰ মাৰে ঠিক ঠাক লিখি আছো জীৱন মালিতা দিনৰ খাটনি ৰাতিৰ টোপনি মনত সুখৰে লৰা ধপৰা দিনৰ খাটনি ৰাতিৰ টোপনি মনত সুখৰে লৰা ধপৰা ৰে বাবা আরে কি যায় আথো আসাই ঠেং মেলো সদায় আকাল নে ভরাল আরে এই দুটা শব্দৰে মোৰ মুঠেও চিনাকি নাই 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 খাইনে ডিঙিতে আদি লয় খৈনিক দিয়া গৈ টকা 20টা তেও বা কচত ভৰাই সপোন একোটা বাকী ৰোৱা বিস্তুৱে দেহাৰ ভাগৰ মাৰো ঠিক ঠাক লিখি আছো জীৱন মালিতা দিনৰ খাটনি ৰাতিৰ টোপনি মনত সুখৰে লৰা ধপৰা দিনৰ খাটনি ৰাতিৰ টোপনি মনত সুখৰে লৰা ধপৰা